ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'টোত মই 10ম শ্ৰেণীৰ প্ৰি-ফাইনেল পৰীক্ষাৰ অসমীয়া প্ৰশ্নকাকতৰ ব্যাকৰণৰ কিছু অংশ আলোচনা কৰিছিলোঁ। আজি পাছৰ অংশলৈ যাবলৈ বিচাৰিছোঁ। পাছৰ অংশখিনিত আছে এটা শব্দত প্ৰকাশ কৰা, যাক পুৰিব নোৱাৰি। উত্তৰটো হ'ব অদাৰ্য। হঠাতে হোৱা ঘটনা, আকস্মিক। যি কথা কোৱা উচিত নহয়, অকথ্য। অৱশ্যে ইয়াৰ যিকোনো এটাহে কৰিব লাগে। তথাপি আমি গোটেইকেইটা জানি থোৱা ভাল। তাৰ পাছৰ প্ৰশ্নটো হৈছে বিপৰীতাৰ্থক শব্দ লিখা। উৎকৃষ্ট, উত্তৰটো হ'ব নিকৃষ্ট। কৃষ, কত ৰিকাৰ তালব্য স কৃষ, কিন্তু প্ৰশ্নখনত মূৰ্ধন্য স হৈ আহিছে, হয়তো প্ৰিণ্টিং মিষ্টেক, কিন্তু হ'ব লাগে কত ৰিকাৰ তালব্য স কৃষ। কৃষ মানে হৈছে ক্ষীণ, গতিকে ইয়াৰ বিপৰীত শব্দটো হ'ব স্থূল বা শকত বা নদুকা। ক্ষুদ্ৰ, ক্ষুদ্ৰৰ বিপৰীত শব্দ বৃহৎ বা ডাঙৰ। সমাৰ্থক শব্দ আহিছে প্ৰকৃত। প্ৰকৃতৰ সমাৰ্থক শব্দ হৈছে আচল, আ প্ৰথম চ ল। যেনেকৈ আমি প্ৰকৃততে, অৰ্থাৎ তাৰ অৰ্থটো হয় আচলতে। প্ৰকৃত, আচল। বিপদ, বিপদৰ সমাৰ্থক শব্দ হৈছে সংকট বা আপদ। এলেহুৱা, এলেহুৱাৰ সমাৰ্থক শব্দ হৈছে নিষ্কৰ্মা বা ধোধ। প্ৰত্যয় ভাঙি দেখুওৱা, মৰমীয়াল। উত্তৰটো হ'ব মৰম যোগ ইয়াল। এইখিনিতে এটা প্ৰশ্ন হয়, এতিয়া মৰম যোগ ইয়াল, ইয়াল প্ৰত্যয়ৰ ইয়াল, ইটো হস্ৰ ই হ'বনে দীৰ্ঘ ই হ'ব? যিহেতু মৰমীয়াল শব্দটোত হস্ৰ ই আছে, ম ৰ মত হস্ৰ ইকাৰে মি, অন্ত্যেষ্ঠ ইয়ত আকাৰে আ ল, গতিকে ইয়াত ইয়ালটোত হস্ৰ ই হ'ব, মৰম যোগ ইয়াল। বাটৰুৱা, বাট যোগ অৰুৱা। কপহুৱা, কপাহ যোগ উৱা, কপহুৱা। প্ৰত্যয়ত আচলতে আমি সদায় মূল শব্দটো উলিয়াই ল'ব লাগে আৰু তাৰ লগত প্ৰত্যয়টো যোগ কৰিব লাগে। এতিয়া বাটৰুৱাৰ মূল শব্দটো হৈছে বাট, তাৰ লগত অৰুৱা প্ৰত্যয় যোগ হৈছে অ ৰৈ ৰু ৱা অতাকাৰে ৱা, অৰুৱা। ঠিক তেনেকৈ কপহুৱা, মূল শব্দটো হৈছে কপাহ, কপাহৰ পৰা কপহুৱা হৈছে। কপাহ যোগ উৱা, হস্ৰ উ ৱা অতাকাৰে আ, কপাহ যোগ উৱা, কপহুৱা। আৰু এটা প্ৰশ্ন আছে, যথাস্থানত যতিচিহ্ন বহুওৱা। এতিয়া যতিচিহ্ন বুলি কওঁতে দাঢ়ি, কমা, এনেধৰণৰ যিবিলাক চিহ্ন আমি বহুৱাব লাগিব বা ঊৰ্ধ্বকমাও হ'ব পাৰে। গতিকে প্ৰশ্নটো হৈছে, মই কিন্তু নৰওঁ এতিয়াই যামগৈ। ইয়াত ক'তো দাঢ়ি কমা নাই। এতিয়া আমি এনেকৈ লিখিব পাৰোঁ, মই কিন্তু নৰওঁ, সেইখিনিতে এটা কমা হ'ব, এতিয়াই যামগৈ, সেইখিনিতে দাঢ়ি হ'ব। গতিকে এনেধৰণে লিখিলেই শুদ্ধ হ'ব। এইবাৰ খ অংশত থকা ব্যাকৰণসমূহৰ আলোচনা কৰিবলৈ বিচাৰিছোঁ। 28 নম্বৰৰ যিটো প্ৰশ্ন, তলৰ বাক্যটো শুদ্ধকৈ লিখা। 28 নম্বৰৰ কটো। বাক্যটো হৈছে, সি যোৱাকালি বজাৰলৈ গৈছিল।
মই এইটো আগতেও বহুবাৰ কৈছোঁ। যোৱাকালি অহাকালি এই শব্দবোৰ ভুল শব্দ, গতিকে ইয়াৰ উত্তৰটো হ'ব সি কালি বজাৰলৈ গৈছিল। খ নম্বৰ প্ৰশ্নটো হৈছে অতি উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। এতিয়া আমি অতিৰে আৰম্ভ হোৱা কিছুমান শব্দ মনলৈ আনি ল'ব পাৰোঁ, যেনে অতিপাত, অতিৰঞ্জিত, অতিৰিক্ত, এনেধৰণৰ কিছুমান শব্দ আমি মনলৈ আনি ল'ব পাৰোঁ আৰু তাৰে এটাৰে আমি এটা বাক্য ৰচনা কৰিব পাৰোঁ। যেনে অতিপাত। অতিপাত ভোজন কৰা স্বাস্থ্যৰ পক্ষে অনিষ্টকাৰক। এইটো এটা বাক্য হ'ল, বা অতিৰঞ্জিত লগাইও আমি এটা বাক্য বনাব পাৰোঁ। যিকোনো কথা অতিৰঞ্জিত কৰি কোৱা উচিত নহয়, বা যিকোনো কথা অতিৰঞ্জিতকৈ কোৱা উচিত নহয়। অতিপাত। অতিপাত দুষ্ট বাবে তাক সকলোৱে বেয়া পায়। এনেধৰণৰ বাক্যবিলাক আমি অতি লগাই গঠন কৰিব পাৰোঁ, কিন্তু ইয়াত আমাক যিকোনো এটাহে লিখিবলৈ দিছে। গ নম্বৰটো হৈছে খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুওৱা। মই আজিলৈ আহোঁ ডেছ। এতিয়া এই ডেছটোত আমি এটা অনুসৰ্গ বহুৱাব লাগে। মই আজিলৈ আহোঁ দেই। দেইটো হৈছে এটা অনুসৰ্গ। ঘ নম্বৰটো হৈছে যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা। ইয়াত দুটা শব্দ দিছে। ইচ্ছা। ইচ্ছাৰ সমাৰ্থক শব্দ হৈছে আকাংক্ষা বা বাঞ্ছা নাইবা কামনা। সদৃশ। সদৃশ শব্দটোৰ সমাৰ্থক শব্দ হ'ব হুবহু বা অনুৰূপ বা তুল্য। ঙ নম্বৰটো হৈছে তলত দিয়া যিকোনো এটাৰ আধুনিক ৰূপ লিখা। দুটা শব্দ দিছে শেৱালি আৰু তাবকখনে। শেৱালি দন্ত সৎ একাৰে খে, ৱাব্বত আকাৰে ৱা, লত হস্ৰ ইকাৰে লি, শেৱালি। এতিয়া শেৱালি শব্দৰ আধুনিক ৰূপ হ'ব সেৱা কৰা বা অৰ্চনা কৰা। তাবকখনে। তাবকখনে মানে হৈছে তৎক্ষণাত। ইয়াৰ আধুনিক ৰূপটো হৈছে তৎক্ষণাত। প্ৰথম ৬ নম্বৰ যিকোনো এটাৰ বিপৰীত শব্দ লিখা। ঘৃণা। ঘৃণাৰ বিপৰীত শব্দ মৰম বা আদৰ। অমৃত। অমৃত শব্দৰ বিপৰীত শব্দ হৈছে গৰল বা বিহ। দ্বিতীয় ৬ নম্বৰ যিকোনো এটাৰ বিপৰীত লিংগ লিখা। নীলাজ। নীলাজটো হৈছে পুংলিংগ, গতিকে স্ত্ৰীলিংগটো হ'ব নীলাজী। আৰু এটা শব্দ দিছে শিপিনী। শিপিনী শব্দটোৰ আচলতে দুয়োটা অৰ্থত ব্যৱহাৰ হয়। পুংলিংগ স্ত্ৰীলিংগ দুয়োটাতেই শিপিনী বুলিয়ে কোৱা হয়। গতিকে ইয়াত পুংলিংগ হ'লেও শিপিনীয়ে হ'ব, স্ত্ৰীলিংগ হ'লেও শিপিনীয়ে হ'ব। দুয়োটা অৰ্থতেই ব্যৱহাৰ হয়। ইতিমধ্যে ২০২৬ বৰ্ষৰ নগাঁও জিলাৰ ১০ম শ্ৰেণীৰ যিখন অসমীয়া প্ৰশ্নকাকত, এই প্ৰশ্নকাকতত অহা ব্যাকৰণৰ যথেষ্টখিনি আলোচনা কৰা হৈ গৈছে। তোমালোকে নিশ্চয় ভালকৈ পঢ়িছা। এতিয়া কেৱল পঢ়াৰ সময়। মই আচলতে এই ভিডিঅ'সমূহ তোমালোকে চাবৰ বাবে দিয়া নাই। এই সময়ত ভিডিঅ'সমূহ চোৱাটো উচিত নহয়, কিন্তু মই অভিভাৱকসকলৰ বাবে দিছোঁ। অভিভাৱকসকলৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ৰ জ্ঞান লাভ কৰে, মই তাকেই কামনা কৰিছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।